আজি মোৰ অকল মাছৰ মাথা আছে আৰু চব মাথাবিলাক আছে মূৰবিলাক আৰু বাৰী পালাও এটা কাটি আনিছোঁ। তাকে মুড়ি ঘণ্টা খাবলৈ বন্ধত বন্ধাকবিও নাই আৰু বেঙেনাও নাই। আজি লাও দি ধুনীয়াকৈ মাথাখিনি বনাই পেলাম বুলি ভাবিছোঁ। নাজানো আৰু খাই কেনেকুৱা লাগে। বাৰীৰ লাও একদম কোমলীয়া, খাই ভাল লাগিব। লাওটো নিজৰ ইচ্ছা অনুসৰি কাটি ল'ব পাৰে, মিহিকৈ কাটিলেও হয়। মই ডাঙৰকৈ লৈছোঁ কাৰণ গোটেইখিনি ঘুটিয়ে পেলাব লাগিব, যিহেতু মাছৰ মূৰখিনিৰ সৈতে গোটেইখিনি ঘুটি পেলাম। কোমলীয়া লাও আৰু এনেও গলি নাইকিয়াই হৈ যাব। মুড়ি ঘণ্টা খাবলৈ বহুত ইচ্ছা আছিলে, কিন্তু আমাৰ এইকণত দোকানবোৰত দেখোন বন্ধাকবিও নাই, বেঙেনাও নাই। এতিয়া মাথাখিনিতো থৈ দিলে বেয়া হৈ যাব, সেইটো কাৰণে এইটো টেকনিক লগাই দিলোঁ আৰু। এটা পিঁয়াজ, নহৰু অকণমান, আৰু আমি সাধাৰণতে যিখিনি মছলা দিওঁ সেইখিনিয়ে আৰু জিৰা অকণমান, ধনিয়া অকণমান, হালধি, নিমখ, জলকীয়া গুড়ি, কেঁচা জলকীয়া অকণমান দি দিব, বাছ হৈ গ'ল।
আজি যে একো বনাবলৈ মন যোৱা নাই জানানে। আৰু মানুহজনীক যে দাইল লাগেই, সেইটো কাৰণে ৰ'ব দেই কৈ লওঁ। অঁ শুনিছা, মই আজি দাইল নবনাওঁ দেই। হা নোখোজিবা আকৌ ভাতকেইটা খাই থাকোঁতে দাইল নাই বনোৱা নি। এয়া দিয়ে খাম দেই, মোৰ মন যোৱা নাই আৰু বনাবলৈ। মজা নালাগে বুলি ক'লে পাই বাচিলোঁ।